जिला सालमारा मानकासार जिल्लानि बै समनि जिल्ला बेंगिरि आतिका सुल्ताना आरो जिल्ला परिषदनि मासिगिरि मेरिना खानमनि हेंथायै हानि फोरमान बिलाइ खालामनायनि मुङाव निखावरिफोरनिफ्राय रां जाख्ल'नायनि अजद। बावैसो सान सिगांनिफ्राय हादोरसा सोरखारा जाख्ल'नाय दालाल खान्थि आरो समाज बेरेखा खामानिजों लोब्बा थानाय सुबुंफोरजों लोगोसे सोरखारि बिफाननि गोबां मावख'गिरिफोरखौ हमनानै जेराव दैथायहरबाय। बेबादि समावनो साहा सालमारा मानकासार जिल्लानि माखासे मावख'गिरिफोरनि हेंथायै हा गैजायै निखावरि सुबुंफोरा अजद होयो। लोगोसे बेनि सायाव सीएम भिजिलेन्सनि आवथायाव लानानै नायबिजिरनांगौ होनना हाटसिङिमारिनि गागि खौरांगिरि मनवार हुसेना दुखुथिया रायजोफोरनि जानानै गोख्रों रावजों दाबि दैखाङो। दक्षिण सालमारा मानकासार जिलाखনত বহু বছৰ ধৰি সকলো বিভাগতে ইমানে দুৰ্নীতি হৈ আছে যে দুৰ্নীতিৰ পাহাৰ কৰিছে। সম্প্ৰতি যোৱা 2018 চনৰ পৰা আমাৰ ইয়াত যিটো ডিচি আছিলে আতিকা চুলতানা, এই আতিকা চুলতানা কাৰ্যকালত অধিক দুৰ্নীতি পোহৰলৈ আহিছে। হাটচিঙিমাৰি ছুপাৰ মাৰ্কেট, মাতিনেশ্বৰ, মানকাছৰ ইত্যাদি জাগাত ভূমি আমন্ত্ৰণৰ নামত যিটো কেলেংকাৰী কৰিছে, শেহতীয়াকৈ আৰু পোহৰলৈ ওলাই আহি আছে যে কালাপানী ZPC যিটো পূৰ্বাঞ্চল বুলি কওঁ আমি, এই পূৰ্বাঞ্চলৰ বানচালি অঞ্চল, তাৰপিছত তেলঢালা, তাৰপিছত সাদুল্লাবাৰী, তাৰপিছত ৰাংগাপানী, এনেকৈ পূৰ্বাঞ্চলৰ পাহাৰীয়া অঞ্চলৰ সকলো ঠাইতে আজি ভূমি কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈছে। যেনেকৈ বানচালি অঞ্চলত এনেকুৱা মেৰিনা খানম, আমাৰ দক্ষিণ সালমাৰা মানকাছাৰ জিলা পৰিষদৰ যে চেয়াৰমেন মেৰিনা খানমে বোধহয় মাটিৰ মালিক বোধহয়, এনেকৈ যিবোৰ বসতি কৰিছে, নদীভাঙ্গা অঞ্চলৰ মানুহ আছে, ভূমিহীন মানুহ আছে, সেইবোৰ ঠাইত বসতি লৈছে। এই বসতি প্ৰধান অঞ্চলবোৰত যোৱা বিধানসভা নিৰ্বাচনৰ আগে মানুহখিনিক দাবী ধমকি দি, উচ্ছেদৰ দাবী ধমকি দি লাখ লাখ টকা এই ভুক্তভোগীৰ পৰা সংগ্ৰহ কৰি কেইবা কোটি টকা পূৰ্বাঞ্চলৰ পৰা সংগ্ৰহ কৰিছে বৰ্তমানৰ বিধায়ক আমিনুল ইছলাম আৰু চেয়াৰমেন মেৰিনা খানমে। গতিকে মাটিৰ মালিক, এতিয়া এটা প্ৰশ্ন উত্থাপিত হৈছে যে মাটিৰ মালিক নেকি মেৰিনা খানম, মাটিৰ মালিক হৈছে নেকি, খাস মাটি চৰকাৰী মাটিৰ মালিক নেকি মেৰিনা খানমে, যে মানুহক উচ্ছেদ কৰাৰ কাৰণে দাবী ধমকি দি যে তাৰ পিছত যেতিয়া মানুহ পইচা দিয়ে, মানে পইচা বিচাৰে মানুহৰ পৰা, যেনেকৈ মানে এক বিঘা মাটি পাৰ বিঘা 60,000 টকা, যিবোৰ তাৰমানে ঘৰ বাৰী কৰি আছে সেইসকলৰ কাৰণে, এইবোৰ দালালৰ কাৰণে নহয়, এইবোৰ বেলেগৰ কাৰণে নহয়, যিসকলেই নিজৰ মাটিত ঘৰ বাৰী কৰি আছে, ইহঁতক আবণ্টন দিয়াৰ নামত পাৰ বিঘা 60,000 টকা বন্দোবস্ত কৰিছে। বন্দোবস্ত কৰি এনেকৈ বহু লাখ লাখ কোটি টকা পূৰ্বাঞ্চলৰ পৰা সংগ্ৰহ কৰিছে। আৰু যিসকল দালাল প্ৰকৃতিৰ যিসকল ব্যক্তি আছে, সেইসকল ব্যক্তিৰ নামত লাখ লাখ কোটি টকা সংগ্ৰহ কৰি কেইবাগৰাকী দালালক এই যিবোৰ ভুক্তভোগী মানুহৰ মাটি আবণ্টন দিয়াৰ কথা পোহৰলৈ ওলাই পৰিছে। আনহাতে বাগাপাৰাৰ যিটো শ্মশান আৰু মন্দিৰৰ যিটো মাটি আছিলে, এই শ্মশান আৰু মন্দিৰৰ মাটিও কেইবাগৰাকী দালালৰ নামত কেইবা লাখ টকাৰ বিনিময়ত মেৰিনা খানম, বিধায়ক আমিনুল ইছলাম আৰু এই যিটো আতিকা চুলতানা, সেই সময়ৰ উপায়ুক্ত আতিকা চুলতানা, সেই আতিকা চুলতানাৰ নেতৃত্বত
আতিকা চুলতানাৰ উদ্যোগত এইখিনি কাম কৰিছে। আমাৰ ইয়াত এনেকুৱা ভূমি কেলেংকাৰী হৈছে যিটো কোনো শ্মশান মন্দিৰ তাৰপিছত কবৰস্থান এইবোৰ ধৰ্মীয় যিবোৰ প্ৰতিষ্ঠান আছে এই ধৰ্মীয় প্ৰতিষ্ঠানৰ ওপৰতো মোক্ষম আঘাত হানিছে। গতিকে দুখৰ বিষয় যে ইয়াত জনপ্ৰতিনিধি মানুহে কিহৰ কাৰণে বনাইছে? জনপ্ৰতিনিধি ভুক্তভোগী সাধাৰণ মানুহক, নদীভংগ মানুহক, ভূমিহীন মানুহক দাবী ধমকি দি আবণ্টন দিয়াৰ নামত লাখ লাখ কোটি কোটি টকা সংগ্ৰহ কৰাৰ কাৰণে কি জনপ্ৰতিনিধি বনাইছে নেকি? গতিকে এইবোৰ পোহৰলৈ ওলাই পৰিছে। গতিকে চৰকাৰ তথা CM ভিজিলেন্স এণ্টি কৰাপশ্যনৰ ওচৰত জোৰদাৰ দাবী উত্থাপন কৰিছোঁ। অতি শীঘ্ৰে জিলা পৰিষদৰ চেয়াৰমেন মেৰিনা খানম, আমিনুল ইছলাম আৰু যিসকল ব্যক্তি, বিধায়ক আমিনুল ইছলাম আৰু যিসকল ব্যক্তি দালাল চক্ৰ এই দুষ্কৃতি কাৰ্যত বা এনেকুৱা বৃহৎ কেলেংকাৰীত জড়িত হৈ আছে অতি শীঘ্ৰে তদন্তৰ আওতাত আনক, গ্ৰেপ্তাৰ কৰক। তাৰপিছত সকলো কথা জল পট স্পষ্ট হৈ পৰিব।